আহ্বান কবি জাহ্নবী কাকতি। কোন হিন্দু কোন মুছলমান সকলোৰে ৰঙাতে জেজনাৰে দান। হিন্দুৰ সমতানে গাদীৰ মমতা, আপোন ঘৰতে আজি অসমীয়া অঘৰী। বৰ নেতাবোৰৰ নাই কোনো সঁহাৰি। বিদেশী বাংলাদেশী বুকুতে গছকে, অসমীয়াই আজি নীৰৱে উচুপে। সতৰুৱে হাঁহিব দুখোজ আৰু আগুৱাব, কোনে বাৰু ৰাখিব অসমীৰ মান। ওলাই আহা অসমীয়াইৰ সন্তান, হ'লেও হওক আকৌ এবাৰ শৰাইঘাটৰ ৰণ। সকলোৱে মিলি লওঁ আহা একেটি পণ, প্ৰয়োজনত দিম আমি কেঁচা তেজৰ বলিদান। মৰিও জীয়াই ৰাখিম অসমীয়াইৰ স্বাভিমান। ধন্যবাদ। আবৃত্তি ৰাজকমল কলিতা।